নমস্কাৰ মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ বহুত দেৰি হৈ গ'ল। ৰাজেশ দা পুৰা খঙত আছে কাৰণ আজি কুঁৱলী পৰি আছিল, উঠা অলপ দেৰি হ'ল, সেইকাৰণে আজি দেৰি হ'ব। আজি আমি পুৱালে প্ৰাৰ্থনা কৰি শেষ হ'ব চাগে, ক্লাছো আৰম্ভ হ'ব নেকি, কাৰণ বহুত দেৰি হৈ গ'ল। আজি আহি দেখিছোঁ প্ৰাৰ্থনা হোৱাই নাই, মানে চবেই দেৰিকৈ আহিছে। আজি কুঁৱলী পৰিছে, ঠাণ্ডা হৈছে যে সেইকাৰণে। আজি যিহেতু ঠাণ্ডা পৰিছে সেইটো কাৰণে গা গৰম কৰিবৰ কাৰণে য়োগা কৰাই নিওঁ বুলি বাহিৰৰ ফিল্ডতে সকলোকে লৈ আনিছোঁ। এয়া বহুত টাইম ইহঁতৰ লগত যুঁজি এতিয়া লাইনটো ঠিক হ'ল বাৰু। য়োগা কৰি মেলি পূৰা ধৈৰ্য্য বাই অনা টেঙা আজি খাবলৈ ওলাইছোঁ। এফালে টেঙাৰ পূৰা বাকলি গুচাই আছে। আজি যিহেতু অলপ ৰ'দো দিছে, গতিকে টেঙা খোৱাৰ বতৰে পাতিছে আৰু টেঙাৰ লগতে দুটামান বিহ জলকীয়া লৈ আনিছিলে, তাকে কাটি আছে ধৈৰ্য্য বাই। এতিয়া জলকীয়া কাটি হোৱাৰ পিছত ইফালে নিমখ জলকীয়া দি পূৰা মিক্স কৰি আছে। মিক্স কৰি হোৱাৰ পাছত সকলোৰে কাৰণে এইফালে ভাত লগাই আছে। আজিৰ ভিডিঅ' ইমানলৈকে আছিল। যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।